যি চৰকাৰে নহওক I don't care মই অকল চাইকেল এখন লৈ আহিছিলোঁ মই সদায় কওঁ I came with a cycle চবে ধুনীয়া গান গায় দেখোন মোক কিয় মাতিলে মই আৰু একো দৰকাৰ নাছিল হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলো ভালে আছে প্ৰথমতেতো সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা মোৰ ফালৰ পৰা যাচিছোঁ আপোনালোকে লৈ ল'ব মৰমত দিছোঁ মৰমত ল'ব আৰু মোৰ কাৰণে অলপ চলপ পে' কৰি দিব আৰু ত' ছেকেণ্ডলি আজি মানে তেজপুৰ ফেষ্টিভেল এটা আছে বাঁহীয়ে পাতিছে বাঁহীটো মানে আমাৰ অসমীয়া যিমান গান আছে অসমীয়া গানৰ ষ্ট্ৰীম হয় বাঁহীত যেনেকৈ আমাৰ স্পটিফাই আছে স্পটিফাই নিচিনা বাঁহীও এটা অসমীয়া মিউজিকৰ প্লেটফৰ্ম হয় চ' বাঁহীয়ে মানে অৰ্গেনাইজ কৰিছে শ্ব'টো তাতে আজি আহিব জুবিন দাকটো চাবই লাগিব বেলেগক নাচালে জুবিন দাৰ লগত বহুতখিনি আৰ্টিষ্ট আহিব তো আমি অলপ দেৰিকৈ যাম আৰু জুবিন দাটো ৰাতি 12টা 1টাতহে উঠিব গান গাবৰ কাৰণে তো জুবিন দাৰ আগত যদি কোনোবা আৰ্টিষ্টে গান গাই থাকে তো মই সেইটো প্ৰগ্ৰেমটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু মইতো জুবিন দাক বিশেষকৈ দেখামেই তো ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু নতুনকৈ যদি আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাতি প্ৰগ্ৰেমটো ধুনীয়াকৈ দেখাই আছোঁ তাৰ আগত ষ্টেজটো আপোনালোকক দেখাই হ'বলৈ ষ্টেজটো এবাৰ চাই আহক কি ধুনীয়া সজাইছে এইটো আজি জুবিন দা আহিব এইটো এইখিনি আমাৰ VIP এৰিয়া এইটো ষ্টেজ আৰু এইফালে আপোনাৰ ফিল্ডটো এইফালে পাব্লিক ৰখিব আৰু টিকেট দি সোমোৱা মানুহবিলাক এয়া এতিয়া চাউণ্ড ছিষ্টেমবিলাক লগাই আছে চাউণ্ড ছিষ্টেমটো লগোৱা হোৱাৰ পিছত ইয়াতে চাগে চাউণ্ড টেষ্ট কৰিব এতিয়াতো মই আপোনালোকক দিনতে ষ্টেজটো দেখাই দিছোঁ এইটো আমাৰ এৰিয়া VIP এৰিয়াটো এয়া লগাই আছে চাউণ্ড বক্স ষ্টেজটো ভাল বনাইছে সঁচাই ধুনীয়া বনাইছে ষ্টেজটো বহুত ধুনীয়া বনাইছে আৰু স্পীকাৰকেইটাও হেভি স্পীকাৰ আনিছে ৰাতি মজা লাগিব ৰাতি দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে চাব কিন্তু দেই এইখনে মেইন গেটখন অলপ পিছত এইফালেদি আমাৰ এণ্ট্ৰি হ'ব জুবিন দাৰ এইফালে আমাৰ পাব্লিকৰ এণ্ট্ৰিৰ লগতে টিকেট কাউণ্টাৰো আছে আৰু আপুনি ভিৰ চাওক কি মানুহ টিকেট কাউণ্টাৰৰ ভিৰ লগতে এইফালে এণ্ট্ৰিত আৰু চেকিং এনেকুৱা ভয়ানক চেকিং কৰিছে মই লাইফত এনেকুৱা চেকিং থকা কনচাৰ্টটো আজি প্ৰথমবাৰ চাই আছোঁ ত' ফাইনেলি আহি গ'লোঁ ভিতৰত আৰু ভিতৰত আপোনালোকে মানুহ চাওক ভিৰ চাওক পৰুৱা নিচিনা মানুহ জুবিন দাক চাবৰ কাৰণে বাহ এইটো আজি উৎপাত এটা হ'ব কিন্তু দেই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা জুবিনক চাব আহিছে জুবিন দাক আমাৰ এইবিলাকতো চিনাকি মানুহ এইবিলাক জুবিন দা উঠিছে আৰু লাহেকৈ এজনী ছিংগাৰ নহয় বাৰু এজনী স্পৰ্টছমেন হয় তেজপুৰ বাকী চব ব্লেক যুৱগুৱা সপোন তুমি তুমি কি নাম
পিছত এতিয়া দূৰ আকাশ আজিকালি মানে ফ্ৰী চাউল খুৱাই খুৱাই চবকে চব্জি বনাই দিছে আমি নিজে খেতি কৰিম নিজে খাম নো ফ্ৰী এইটো যি চৰকাৰে নহওক আই ডোন্ট কেয়াৰ ফ্ৰী বস্তু নালাগে ফ্ৰী নাথিং ইজ ফ্ৰী চবেতো এপলৰ ফোন ইউজ কৰে Right. মই দেখি আছো দেই এপল ফোন এপলৰ মালিকৰ সেইটো ডাইলগে আছিলে যে নাথিং ইজ ফ্ৰী তাত মই এটা ডাইলগ লগাই দিছিলোঁ নট ইভেন ইয়'ৰ ডেথ আজিকালি মানুহ মৰিলে বেছি খৰচ হয় চ' নাথিং ইজ ফ্ৰী Right. You should understand me. Like, I speak a different language. Basically, politicians don't easy to buy because they doesn't understand me. It's like, yeah. Because I talk very leftist and, but nothing is free. Even my music. My music কৰাৰ কাৰণে আজি 30 বছৰে what I did জনা মানুহে জানে নজনা মানুহে নাজানে মই অকল চাইকেল এখন লৈ আহিছিলোঁ মই সদায় কওঁ I came with a cycle right আৰু এখন চাগে আমাৰ কাৰণ মই নতুন চিনেমা ষ্টাৰ্ট কৰি আছোঁ ফ্ৰম 17 জানুৱাৰী ৰৈ ৰৈ বিনালে চ' তাত মই অলপ বেলেগ ধৰণৰ lovely. সবে ধুনীয়া গান গায় দেখোন মোক কিয় মাতিলে মই আৰু কোনো দৰকাৰ নাছিল সবে গাই থাকিলে But I love that. People should sing. It's an exercise for you.
কনচাৰ্ট খতম, এতিয়া চব ঘৰে ঘৰে যাওঁ আৰু এতিয়া কনচাৰ্ট খতম হোৱাৰ পিছত ভিৰটো দেখিছে নহয়। এইটো ভিৰ যদি আপুনি জুবিন দা ফাংচনত পোৱা নাই তেতিয়াহ'লে আপুনি জুবিন দাকেই চোৱা নাই। ব'লক হেঁচা ঠেলাত গৈ থাকোঁ লাহে লাহে। অ'কে গাইজ, ছাবস্ক্ৰাইবটো কৰি থৈ যাব দেই, একদম নাপাহৰিব। এণ্ড হেপী নিউ ইয়েৰ গাইজ। গুড নাইট, আকৌ লগ পাম।